নমস্কাৰ, মোৰ নাম ভাৰত বৰুৱা। মই গায়কো নহয় আৰু সংগীতৰো কোনো জ্ঞান নাই। পিছে পুৰণি হিন্দী গান শুনি ভাল পাওঁ আৰু এই হিন্দী গানবোৰ শুনি থাকোঁতে কিছুমান অসমীয়া শব্দই আহি মগজুত তোলপাৰ লগায়হি। সেই শব্দবোৰকে জোৰা লগাই অৰ্থবহ কৰি গানৰ ৰূপ দিয়াৰ চেষ্টা কৰোঁ। আপোনালোকৰ যদি ভাল লাগে শুনি চাব পাৰে। ধন্যবাদ। শিৱৰাত্ৰিৰ ভাঙে পালিৰ পাছত তামো পনে মুকুৰা খা ওই লাগিল থেকে চা কোমল হৃদয়ত যেন পুনৰ্জনম হে পাওঁ উখাই লৈ তাম পানে মুকুৰা উখাই লৈ তাম পানে মুকুৰা দুইবিধ লগ হলে পাভ জোৰা উখাই লৈ তাম পানে মুকুৰা দুইবিধ লগ হলে পাভ জোৰা বান্ধি লৈ মূৰত গামোচাৰ পাত চিঞৰি গাওঁ যে বিহুৱে ভাগ ল'ৰা দেখো কিনাৰৰ পৰা ল'ৰা দেখো কিনাৰৰ পৰা উখাই লৈ তাম পানে মুকুৰা দুইবিধ লগ হলে পাভ জোৰা হৰি প্ৰভু ঈশ্বৰো চাকনৌয়া কৰিলো গোসাঁই 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 মোৰ প্ৰাণ পক্ষীও তেতো ফাঁচি লগালো গোসাঁই গোসাঁই কেনে পোনপটীয়া মই কেনে যেও কৰা হয় কেনে পোনপটীয়া মই কেনে যেও কৰা জানো কোন পলকত ধৰিলে মোৰ চুলি জপৰা মিঠা কথাৰে নীলে ডিঙৰা ল'ৰা দেখো কিনাৰৰ পৰা ল'ৰা দেখো কিনাৰৰ পৰা উখাই লৈ তাম পানে মুকুৰা দুইবিধ লগ হলে পাভ জোৰা সেই আজলি ছোৱালী মোক দিয়া যাচিলে গোসাঁই 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 যেন মিঠা কটাৰী মোৰ ইয়া বিদাৰি যায় গোসাঁই কেনে বিনন্দীয়া আৰু কেনে যে ইন্দিৰা হয় কেনে বিনন্দীয়া আৰু কেনে যে ইন্দিৰা জানো কোন পলকত হলহি মোৰ কাষৰ তৰা পালো চেনেহি যে ঘৰ ধৰা ল'ৰা দেখো কিনাৰৰ পৰা ল'ৰা দেখো কিনাৰৰ পৰা উখাই লৈ তাম পানে মুকুৰা দুইবিধ লগ হলে পাভ জোৰা উখাই লৈ তাম পানে মুকুৰা দুইবিধ লগ হলে পাভ জোৰা বান্ধি লৈ মূৰত গামোচাৰ পাত চিঞৰি গাওঁ যে বিহুৱে ভাগ ল'ৰা দেখো কিনাৰৰ পৰা ল'ৰা দেখো কিনাৰৰ পৰা ল'ৰা দেখো কিনাৰৰ পৰা